নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। মই আজি হোমিঅ' জ্ঞান চেনেলটোৰ জৰিয়তে আপোনালোক সকলোকে মোৰ এই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সন্মুখত দুটা শিশুৰ জন্মগত বিসংগতিৰ ওপৰত আলোচনা কৰিম। এই বিসংগতি দুটা হৈছে উৎফুটা আৰু তালুফটা। এইখিনি ভালদৰে দেখা পাইছে। এই উৎফুটা আৰু তালুফটা হোৱাৰ কেইবাটাও কাৰণ থাকে। যদি মাতৃজনীৰ ডায়েবেটিছ থাকে, যদি মাতৃজনীয়ে স্মকিং কৰে বা এলকহল ড্ৰিংকছ কৰে, বা মাতৃ যদি এণ্টি কনভালচিভ যদি মেডিচিন লৈ থাকে, নাইবা যদি অবেচিটি থাকে, নহয় বা যদি ফলিক এচিডৰ অভাৱ থাকে, তেতিয়াহ'লে এই শিশুজন উৎফুটা বা তালুফটা হ'ব পাৰে। এতিয়া যদি উৎ ফাটিছে বা তালু ফাটিছে, তেতিয়াহ'লে আপোনালোকে স্পষ্টকৈ বাহিৰৰ পৰা দেখা পাব পাৰে, নাপাব পাৰে। যদি উৎফুটা থাকে দেখা পাব, আৰু যদি অনলি তালু ফাটিছে তেতিয়াহ'লে আপোনালোকে গম নাপাব। তেতিয়াহ'লে কেনেকৈ ধৰিব? আপোনাৰ শিশুজনক যেতিয়া মাতৃদুগ্ধ পান কৰাই থাকিব, তেতিয়াহ'লে গাখীৰ নাকেৰে ওলাই আহিব। তেতিয়া গম পাব যে শিশুজনৰ তালু ফাটিব পাৰে। এতিয়া উৎফুটা আৰু তালুফটা এই বেমাৰ দুটা জন্মগতভাৱে হোৱাৰ পিছত আপোনালোকে কি কৰিব? যদি উৎফুটা থাকে তেতিয়াহ'লে 1 মাহৰ পৰা 4 মাহৰ ভিতৰত সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পূৰ্ণ চৰকাৰী খৰচত আমাৰ গুৱাহাটী GMCHত ট্ৰিটমেণ্ট অপাৰেশ্যনৰ ব্যৱস্থা কৰা হয়। আৰু যদি তালুফটা থাকে তেতিয়াহ'লে 5 মাহৰ পৰা 15 মাহৰ ভিতৰত আমাৰ সেই GMCHতে RBSK থ্ৰুত চৰকাৰীভাৱে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰা হয়। আপোনালোকৰ প্ৰতি ব্লকত দুটাকৈ RBSK টীম আছে। ৰাষ্ট্ৰীয় ভাল স্বাস্থ্য কাৰ্যক্ৰমৰ 4জনকৈ ডক্টৰ থাকে। তেওঁলোকক আপোনালোকে আশাৰ থ্ৰুত বা অংগনবাদী ৱৰ্কাৰ বা চাব চেণ্টাৰত থকা নাৰ্ছৰ সহায়ত তেওঁলোকৰ লগত যোগাযোগ কৰি দুটা RBSK কাৰ্ড দুটা ফিল আপ কৰাই আপোনালোকে যদি GMCত লৈ যায় সম্পূৰ্ণ বিনামূলীয়াকৈ ট্ৰিটমেণ্ট পাব। এতিয়া এই ল'ৰা ছোৱালী জন্মগত উৎফুটা আৰু তালুফটা থকাৰ পিছত যদি আপুনি ট্ৰিটমেণ্ট নকৰে, তেতিয়া কি হ'ব পাৰে? ল'ৰা ছোৱালীয়ে খাবলৈ অসুবিধা পাব পাৰে, তেতিয়া স্পীচ ডিফিকাল্টি থাকিব পাৰে, সিহঁতে ভালকৈ কথা ক'ব নোৱাৰিব, বা তেওঁলোকৰ এপিয়াৰেঞ্চ যিটো থাকে মুখৰ সেইটো বেয়া দেখা যাব, যাৰ ফলত তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হয়। আমি জানো আমি দেখি পেলাই আৰু শুনি পেলাই শিকোঁ। যদি আমি কাণেৰে শুনা নাপাওঁ তেতিয়াহ'লে যিকোনো কথা আমি শিকিব নোৱাৰোঁ। গতিকে ল'ৰা ছোৱালীৰ তালুফটা থকাৰ পিছত ৰিকাৰেণ্ট ৰেছপিৰেটৰী ইনফেকশ্যন হৈ থাকে, যাৰ ফলত সেই ইনফেকশ্যন গৈ কাণলৈ পায় আৰু কাণেৰে নুশুনা হয়। গতিকে সেই কাণেৰে যদি ল'ৰা ছোৱালীয়ে নুশুনে তেতিয়াহ'লে ভৱিষ্যত শিক্ষাৰ পৰা বঞ্চিত হয়। গতিকে আপোনালোকে সময়মতে আপোনালোকে যদি উৎফুটা থাকে 1 পৰা 4 মাহৰ ভিতৰত GMCত অপাৰেশ্যন হয়, আৰু যদি তালুফটা থাকে তেতিয়াহ'লে 5 মাহৰ পৰা 15 মাহৰ ভিতৰত হয়। এই সময়মতে আপোনালোকে যোগাযোগ কৰি শিশুসকলৰ হেল্ডি বনাবলৈ আৰু এই অপাৰেশ্যনৰ ব্যৱস্থা কৰিবলৈ কেতিয়াও পিছুৱাই নাথাকিব। আসাম গভৰ্ণমেণ্টে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকৰ এই ব্যৱস্থা কৰাই আছে। আপোনালোকে প্ৰতি ব্লকত RBSKৰ থ্ৰুত আশাবাদীসকলৰ জৰিয়তে এই অপাৰেশ্যনৰ ব্যৱস্থা কৰে যেন। ধন্যবাদ।